এভৰিৱান ৱেলকাম বেক টু মাই চেনেল চাৰ্লিছ লাইফ ব্লগ। আশা কৰোঁ আপোনালোক সকলো ভালে আছে আৰু আজি বহুত দেৰি হৈ গ'ল। আমি এতিয়া সৰস্বতী পূজাত যাবলৈ ওলাইছোঁ কাপোৰ পিন্ধোতে মেলোতে। এয়া আমি কলেজলৈ আহি পাই গ'লোঁ। কলেজৰ গেটখন ধুনীয়াকৈ সজাইছিলে। এইবাৰ আমাৰ কলেজলৈ অহা বহুত দেৰিয়ে হ'ল। আমাৰ বন্ধু বান্ধৱীসকল সকলো আগতেই আহি পাইছিলে। বতৰটো বেয়া কাৰণে আমি আহিম নাহিম সেইটো ভাবি থাকোঁতেই আমাৰ বহুত দেৰি হৈ গ'ল, কিন্তু আহি পোৱাৰ পাছত বহুত ভাল লাগিলে। এইবাৰৰ সৰস্বতী পূজাটো নেৰিমত আমাৰ শেষটো সৰস্বতী পূজা, নাহিলেতো নহ'বই, যিহেতু আমাৰ এইটো বছৰতে MBA শেষ হৈ যাব। আজি ছাত্ৰ ছাত্ৰীৰ লগতে ছাৰ বাইদেউ সকলোৱে ধুনীয়াকৈ সাজি কাচি আহিছে। সকলোকে দেখিবলৈ বহুত ধুনীয়া লাগিছে। ৰাতিপুৱাৰ পৰা বতৰটো ইমান ভাল নাছিলে, এতিয়া অলপ ৰ'দটো ওলাইছে কাৰণে ভাল লাগিছে আৰু সকলো ফটো মৰাতে ব্যস্ত চবফালে। আৰু বহুত দিনৰ পাছত গোটেই লগৰখিনিক কলেজত লগ পাই বহুত ভাল লাগিলে। আৰু আজি আমাক নেৰিমত দুপৰীয়া আহাৰ হিচাপে প্ৰসাদত খিচিৰি দিছিলে। আৰু এইটো হৈছে নেৰিমৰ গাৰ্লছ হোষ্টেল। এইবাৰ আমাৰ নেৰিমৰ গাৰ্লছ হোষ্টেলতে খোৱাৰ ব্যৱস্থা কৰিলে, যোৱাবাৰ বাহিৰত কৰিছিলে। এয়া আমি খিচিৰি লৈ আহিলোঁ। আজি আমাক খিচিৰিৰ লগত মিক্স ভাজি, বেঙেনা ফ্ৰাই আৰু বিলাহী টপ দিছিলে আৰু লগত ক্ষীৰ দিছিলে। খাবলৈ সঁচাকৈ বহুত ভাল হৈছিলে। আৰু আজি সৰস্বতী পূজা দিনটো আপোনালোকে কেনেকৈ চেলিব্ৰেট কৰিলে, ক'ত ক'ত ফুৰিলে কমেণ্টত লিখিবচোন। মই ইনষ্টাগ্ৰাম আৰু ফেচবুকত নিউম চাইনাজ বুলি আছোঁ। যদি আপোনালোকৰ ভাল লাগে ফ'ল' কৰিব, তাত মই আপডেটছবোৰ দি থাকোঁ। এতিয়া আমি আকৌ লগৰবোৰৰ লগত ফটো উঠিলোঁ আৰু কেইটামান ৰিলছ বনালোঁ আৰু সেইবোৰ মই ইনষ্টাগ্ৰামত আপলোড কৰিম। ইনষ্টাগ্ৰামৰ আইডিটো মই ডেছক্ৰিপশ্যন বক্সত দি দিম, যদি মন যায় আপোনালোকে চাব পাৰিব। এতিয়া পিছবেলাই হ'ল আৰু আমাৰ লগৰকেইজনৰ লগত আমি প্লেন কৰিলোঁ যে আমি ক'ৰবালৈ আজি ফুৰিবলৈ যাওঁ। তাকে আমি ওলাই আহি আছিলোঁ কলেজৰ পৰা। সেয়া আমি চাৰিজনী গেটত ৰখি আছিলোঁ ৰিক্সাৰ কাৰণে। এয়া এতিয়া আমি ফুৰিবলৈ যাওঁ বুলি ওলাই আহিলোঁ। ক'লৈনো গৈ আছোঁ ভিডিঅ'টো চাই থাকক, গম পাই থাকিব। এয়া আমি আহি পাই গ'লোঁ আৰু লগতে মাস্ককেইখন খুলি লৈছোঁ, যিহেতু ভিডিঅ' কৰি আছোঁ। বতৰটো বেয়া কাৰণে আমি বহুত দূৰলৈ নগ'লোঁ। আমাৰ ওচৰতে থকা গ্ৰীণউড ৰিজৰ্টলৈ আমি ফুৰিবলৈ আহিলোঁ, কিন্তু অহাৰ পিছত এতিয়া দেখিছোঁ বতৰটো লাহে লাহে বেয়া কৰি আহিছে। সৰস্বতী পূজা বুলি ইয়াতো বহুত মানুহ আহিছে, আজি বহুত ভিৰ হৈছে। আৰু এই ৰিজৰ্টখন বহুত ধুনীয়া হয় আৰু বহুত ডাঙৰ হয়। ইয়াতো আজি চবেই চবফালে ফটো উঠাতে ব্যস্ত হৈ আছে। আমিও ইয়াত বহি বহুত ফটো তুলিলোঁ। আমি চাৰিজনেও ইয়াত বহুত ফটো তুলিলোঁ আৰু লাহে লাহে বতৰটো আৰু বেয়া কৰিবলৈ ধৰিছে। আমি এই ৰিজৰ্টত বহুত সময় থাকিবও নাপালোঁ আৰু বহুত ভালকৈ চাবও নাপালোঁ ৰিজৰ্টখন, কাৰণ বতৰটো বহুত বেয়া কৰিলে, বৰষুণ দিবলৈ ষ্টাৰ্ট কৰিলে আৰু আমি গুচি আহিবলগীয়া হ'ল। বৰষুণ ষ্টাৰ্ট হ'ল কাৰণে আৰু ভিডিঅ' কৰাও নহ'ল। যদি আপোনালোকৰ মোৰ আজি এই সৰস্বতী পূজা ব্লগটো চাই ভাল লাগিলে তেন্তে চেনেলটো লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। লগতে আপোনালোকৰ ফ্ৰেণ্ডছ আৰু ফেমিলিৰ লগতো শ্বেয়াৰ কৰি দিব। আৰু আজিৰ এই ভিডিঅ'টো চোৱাৰ বাবে বহুত বহুত ধন্যবাদ।